সদৌ প্ৰাথমিক দায়িত্বতীৰ্ণ শিক্ষক সমাজৰ আহ্বানত আজি বিভিন্ন খণ্ড সমিতি অসমৰ বিভিন্ন খণ্ড সমিতিবিলাকে আজি বিনা চৰ্তে আৰু বেতন সুৰক্ষাসহ ঠিকাভিত্তিক শিক্ষকসকলৰ নিয়মীয়াকৰণৰ দাবীত আজি খণ্ড সমিতিসমূহৰ ব্লক অফিচত ধৰ্ণা কাৰ্যসূচীৰে স্মাৰকপত্ৰ প্ৰদান কৰিছে অসমীয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। ইয়াৰ জৰিয়তে এটা কথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে যে সিদিনা শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই সাম্ভাব্য যি নিয়মীয়াকৰণৰ ক্ষেত্ৰত যি মডেলিটি কথা ঘোষণা কৰিছে সেই মডেলিটি আমি মনা নাই আৰু আমি স্পষ্টভাৱে ইয়াৰ বিৰোধিতা কৰিছোঁ। কাৰণ আমি যিটো তাৰিখৰ পৰা আচলতে যোগদান কৰিছিলোঁ সেইটো তাৰিখৰ পৰাই আমাক আচলতে নিয়মীয়াকৰণৰ কথা ইয়াত আহিব লাগিছিল, কিন্তু তাত সেই মডেলিটিটোত স্পষ্টভাৱে উল্লেখ আছে যে ইয়াত নতুনকৈ নিযুক্তি দিয়া হ'ব। গতিকে ইয়াত কোনো সকলোবিলাক আমি অৰ্থনৈতিকভাৱে আমি লোকচানত পৰিছোঁ, আমাৰ আত্মমৰ্যাদা আমাৰ জ্যেষ্ঠতা সকলোবিলাক হেৰুৱাইছোঁ। গতিকে সৰ্বোচ্চ হেৰুৱাই আচলতে এই নীতি আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। গতিকে ইয়াৰ নীতিৰ প্ৰতিবাদ হৈছে। আৰু এটা কথা স্পষ্ট আমি আজি সকলো আমাৰ শিক্ষকসকলে দেখুৱাইছে যে আমাৰ পাঠ্যপুথি লৈ আমি প্ৰতিবাদ কৰিছোঁ। ইয়াত স্পষ্টভাৱে লিখা আছে যে শ্ৰমৰ সমমৰ্যাদা আৰু আমাৰ সমমূল্য। ইয়াত আচলতে কাকো একো কথা বুজাবলগীয়া হোৱা নাই। আৰু যিটো কথা আচলতে আমাক ছাত্ৰ ছাত্ৰীক বুজাবলৈ দিয়া হৈছে, এই ছাত্ৰ ছাত্ৰীক জ্ঞানৰ পোহৰ বিলোৱা শিক্ষকজনক আচলতে এনেকুৱা ধৰণৰ পৰা বঞ্চিত কৰা হৈছে। এইটো কেতিয়া গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে। এয়া আমাৰ স্পষ্ট কথা, স্পষ্ট প্ৰতিবাদ। আৰু স্পষ্ট ভাষাৰে আমি ক'ব বিচাৰিছোঁ যে যিদিনাখনলৈকে আচলতে আমাৰ শিক্ষকসকলে প্ৰাপ্য নাপাব আৰু সেই প্ৰাপ্যৰ ক্ষেত্ৰত আমি কোনোদিনাখন আপোচ নকৰোঁ আৰু এই সংগ্ৰাম অবিৰতভাৱে চলি থাকিব, যিদিনাখনলৈকে চৰকাৰে এই নীতি তেতিয়ালৈকে প্ৰত্যাহাৰ নকৰে। আৰু শিক্ষকে কেতিয়াও মিছা কথা নকয় আৰু শিক্ষকে কেতিয়াও অমূলক কথাৰ ওপৰত আচলতে প্ৰতিবাদ নকৰে। ইয়াত এইখন চৰকাৰে যিখন কিতাপ প্ৰস্তুত কৰিছে এই একেখন চৰকাৰে আচলতে আমাক বঞ্চনা কৰিছে। গতিকে এই কথাবিলাক কিতাপত লিখা কথাবিলাক কেতিয়াও অশুদ্ধ হ'ব নোৱাৰে। আমি আৰু শুদ্ধ কথাক লৈহে আচলতে আমি প্ৰতিবাদ কৰিছোঁ আৰু ইয়াৰ আমাৰ যুক্তিগতভাৱে আমি সদায় শুদ্ধভাৱে আছোঁ। গতিকে চৰকাৰক পুনৰবাৰ বিবেচনা কৰিবলৈ কাৰণে এই প্ৰতিবাদৰ জৰিয়তে আমি আহ্বান জনালোঁ। আমি 2012 চনৰ পৰাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিক্ষামন্ত্ৰী হৈ থাকোঁতেই আমাৰ বহু শিক্ষকক তাত নিযুক্তি দিছিলে আৰু তেতিয়া আমি আশাবাদী আছিলোঁ আৰু তেখেতে কৈছিলে যে আমাক অতি সোনকালে নিয়মীয়া কৰা হ'ব। আৰু সেইবাবে আমি বহুত আশাৰে বুকু বান্ধি আমি গোটেইখিনি টেট উত্তীৰ্ণ যিখিনি শিক্ষক আছিলে তেখেতৰ কথামতে শদিয়াৰ পৰা ধুবুৰীলৈ আমি আমাৰ নিজৰ কৰ্মস্থান লৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু খুব সহযোগিতাৰে আৰু নিষ্ঠাৰে আৰু সততাৰে আমি এই কামখিনি কৰি গৈছিলোঁ। কিন্তু 10 বছৰ কাল বা 11 বছৰ কাল 2012 চনৰ যিসকল সোমাইছিলে তেওঁলোকৰ বৰ্তমান 11 বছৰ হৈ আছে কৰ্মৰত। গতিকে এইখিনি সময়ছোৱাত আমি দেখিছোঁ যে প্ৰত্যেকটো কথাৰ বাবে আমি সংগ্ৰাম কৰিব লগা হৈছে, অথচ আমি তেখেতৰে শ্ৰেষ্ঠ। আৰু তেখেতে আমাক ইমান আশা দিয়াৰ পাছত এতিয়া আমি প্ৰতি মুহূৰ্ততে আমাৰ নিজৰ যিখিনি আমাৰ প্ৰয়োজন বা যিখিনি আমি ভাবোঁ আমাৰ নিজৰ অধিকাৰ বুলি, তাৰ বাবে আমি তেখেতৰ ওচৰত বা তেখেতৰ চৰকাৰৰ জনাব লগা হয় যে আমি এইখিনি পোৱা নাই। সেইটো বৰ দুখৰ কথা। আৰু এইবাৰ যিটো মডেলিটি তেখেতসকলে তৈয়াৰ কৰিছে এইটোৱে বৰ আমাৰ দুখ দিছে। কাৰণ আমি যথেষ্টখিনি জ্যেষ্ঠ আছোঁ, আমাৰ যি অভিজ্ঞতা, যি আমাৰ সন্মান আছে, আৰ্থিক দিশটো বাৰু মই বাদেই দিলোঁ, বাকী সময়খিনি আমাক বৰ দুখ লগা হৈছে। আনৰ দৃষ্টিত বা সকলো বাকীসকলে সোধে যে আপোনালোকৰ কামটো হ'লগৈনে, আপোনালোকক নিয়মীয়া কৰিলেনে? এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ আমাৰ বৰ আত্মসন্মানত লাগে। কাৰণ আমি অথচ এসময়ত গৰ্বৰে ওলাই গৈছিলোঁ যে আমি টেট শিক্ষক আৰু কণ্ট্ৰেকচুৱেল যদিও আমি অতি ৰিচেণ্টলি আমাক ৰেগুলাৰাইজ কৰা হ'ব, কিন্তু যিটো কৰা নহ'ল। আৰু এতিয়াও প্ৰত্যেক কথাতে আমি সদায় অধিকাৰৰ বাবে আমি যুঁজ কৰি থাকিব লগা হৈছে। গতিকে মই আজি এই অনুষ্ঠানৰ আমাৰ প্ৰতিবাদ থলীৰ পৰাই মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৰজোৰে অনুৰোধ জনাইছোঁ যে আমাৰ এই যুঁজেই যেন আমাৰ শেষ যুঁজ হওক আৰু আমি আগবাঢ়িবলৈ যাতে আৰু তেখেতে আমাক যাতে হাঁহিমুখে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যি পাঠদান আমি কৰিব পাৰোঁ, আমাক যে সুস্থ পৰিৱেশ দিয়ক। ইয়াকে কৈ মোৰ বক্তব্য